হাই গাইজ, কি খবৰ আপোনালোকৰ? আহকচোন আজি ৰাতিপুৱা ভাত সাজৰ পৰাই আৰম্ভ কৰোঁ ভিডিঅ'টো। বহুদিনেই হ'ল মাৰ ভাত নোখোৱা, যিহেতুকে আজি মাৰ ভাত খাবলৈ মন গৈছে আৰু মাৰ ভাতৰ লগত যিকোনো ধৰণৰ জুতি হ'লে খাই ভাল লাগে। এয়া হৈছে পোৱা আলু পিটিকা আৰু এয়া হৈছে চাটনি আৰু এয়া হৈছে গাজৰৰ চাটনি। গাজৰ, বিলাহী, কবি এনেকৈ দি অলপ বনালোঁ। আৰু আপোনালোকে বাৰু এনেকৈ জুতি বনাই খায়নে? মই ৰ'ব পৰা নাই, খাওঁ খাওঁ লাগি গৈছে আৰু এয়া ৰেডি হৈ গ'ল। আহকচোন দেৰি নকৰি ভাতকেইটা খাই লওঁ। আৰু এতিয়া মোৰ ভাত খোৱা হৈ গ'ল। এতিয়া ভাত খাই আহি মই ৰুমলৈ আহিলোঁ। আৰু আজি সঁচাকৈ মোৰ মনটো বহুত বেয়া লাগি আছে। আজি হ'ল সৰস্বতী পূজা। সৰস্বতী পূজাৰ বাবে সকলোবোৰ বোৱাৰী সাজি কাচি নিজকে স্কুল কলেজলৈ ঘূৰি ফুৰিছে আৰু মই ঘৰত